মই আপোনালোকক মোৰ লাইফৰ এটা ভাল লগা ষ্টৰী শৰ্টকে ক'বলৈ গৈ আছো। তো আপোনালোকে নিশ্চয় ৰৈ বিনালে চাই গম পাইছে যে মই এটা সৰু কেৰেক্টাৰত অলপ টাইমৰ কাৰণে কৰিছো। তো যেটো সম্ভৱ হৈছে জুবিনদাৰ বাবে মই কৈছোৱে। তো এনেকে বহুতে চিনি পাইছে। মই একচুয়ালি কথাটো কোৱা নাছিলো, ঘৰৰ কিছু মানুহ কোৱা গৈছিল, এনেকে মই ৰিভিল কৰা নাছিলো আৰু কৰাটো মানে ইমান ভাল নহয় বাৰু, সেইকাৰণে কৰা নাই। তাৰপিছত এনেকে যোনে চাইছে উনে ফোন কৰিছে, মেছেজ কৰিছে, লগৰখিনি হওক বা এনেকে বাহিৰৰ পৰা বাহিৰৰ যিখিনি চিনাকি মানুহ আছে আৰু অচিনাকি মানুহ মোক এনেকে হে কৰিছে, মানে কৈছে আৰু ভাল হোৱা বুলি। তো এইটো ভাল লাগিছে। তাৰ মাজতে মই যেহেতু এজ এ সেফটি ইঞ্জিনিয়াৰ জব কৰি আছো, সেই জব কৰি থাকোতে পুলিচৰ ডিউটি আছে আমাৰ সেইখিনিত। পুলিচৰ ডিউটি হলে এনেকে দেখি থাকে বাৰু অহা যোৱা বা জানে সেফটি কাম কৰো বুলি। সেইদিন যেতিয়া মই ডিউটিত যাব ওলাওতে পুলিচ ছাৰ এজনে মোক মাতি পিনে সুধিলে যে তোমাৰ দৰে ল'ৰা এজন, মই মোক প্ৰথমতে সুধিছে আৰু ৰৈ পিনালে চালানে? মই কৈছো চালো। তোমাৰ দৰে ল'ৰা এজন দেখা পাইছো, তোমাৰ কিবা ভাই বা দাদা এনেকে আছে নেকি, বা তোমাৰ দৰে যুঁজা কোনোবা আছে নেকি? তাৰপিছত আৰু মই ভাবিলো অলপ টাইম মই ছাৰজনক মানে নকওঁ নেকি কথাটো। তো মই মানে কি জানানে, জুবিনদাও কৈ গৈছিল আৰু জুবিনদাৰ দেউতায়েও কৈছিল, কয় যে যোনে নিজকে বেছি আত্মগৌৰৱ কৰে তাৰ দৰে মূৰ্খ পৃথিৱীত একো নাই। মই মানে কেতিয়াও আত্মগৌৰৱ নকৰোঁ আৰু মানুহক কৈ ভাল নাপাওঁ, মোক কৰি দেখুৱাব মন। তো সেনেকৈ মই ভাবিলোঁ নকওঁ, অলপ টাইম মানে কওঁ আৰু মিছাকৈ কৈ দিওঁ। এনে ফাল্টু টাইপৰ কৰিছিলোঁ আৰু ছাৰজনৰ। ছাৰ মই ক'লোঁ আৰু মোৰ দৰে থাকিব পাৰে বা হয় নেকি, মই দেখা যেন পাইছোঁ মোৰ দৰে লাগে। তো অলপ টাইম এনেই জমনি আৰু, এনেকুৱা নহয় যে কি মই ইমান পুলিচ বিষয়া এজনক মই মিছা কথা ক'ম, মই সেনেকুৱা মুডত কোৱা নাছিলোঁ। তাৰপিছত অলপ টাইম মানে এনেই জমনি টাইপ কৰি পিছত মই হাঁহিয়ে কৈ দিলোঁ যে ছাৰ মই সেইজন ময়ে হয়। তো এনেকৈ মই জুবিনদা এক্টিং স্কুলত শিকা, সেনেকৈ মই চান্সটো পালোঁ, কৰিলোঁ, জবো কৰি আছোঁ আৰু ইন ফিউচাৰ মোৰ অভিনয় লাইনত যাব মন আছে। তো ছাৰজনে ক'লে ঠিক আছে মজা, তুমি যিখিনি কৰিছা সেইখিনি ভাল কৰিছা। আৰু মই ভবা নাছিলোঁ যে, মই এনেকৈ ভাবিছিলোঁ সৰু এটা কেৰেক্টাৰ, মানুহে মোক নাজানিব নেদেখিব আৰু মই ওলাও নে নোলাও নিজেও কনফিউজন হৈ আছোঁ ৰিলিজ হোৱাৰ আগদিনালৈকে। মানে ৰিলিজ হোৱাৰ 1 ছেকেণ্ড আগলৈকে মই মানে কনফিউজন লাগি আছিল যে মই ভালদৰে ওলাম নে নোলাম। পিছত যে এনেকৈ সৰু কেৰেক্টাৰ অলপ টাইমৰ কাৰণে হ'লেও যে মানুহে জানিলে যে ৰৈ বিনালত ওলাইছোঁ বুলি, তো সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। তো সেই ভাল লগা ষ্টৰিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। পুলিচ বিষয়া এজন ইমান ডিউটি কৰি থাকে, ইমান হেড থাকে, তাৰ মাজতে মোক যে চিনি পাইছে। আজিকালি যুগত মানুহে চিনি পোৱাটো লগতে মানুহে কিবা এটা ভাল কাম কৰিলে মটিভ দিয়াটো বা কিবা এটা কোৱাটো পাই নায়েই। তাৰ মাজতে মানুহ বহুতে কৈছে বাৰু, পুলিচ বিষয়া এজনে যে মোক কৈছে সেইখিনি মোৰ কাৰণে বহুত ডাঙৰ।